Hello dear AT student. কি খবৰ তোমালোকৰ? আশা কৰো সকলোৱে একদম মজাকে তোমালোকে পঢ়া শুনাও কৰি আছা আৰু লগতে মস্তিও কৰি আছা। আজি এই ভিডিওটো তোমালোকক R3 যেহেতু মই পুনৰালোচনা চেপ্টাৰটো তোমালোকক কৰাই আছিলো R3 ৰ যিখিনি কোৱেশ্চন আছে সেইখিনি তোমালোকৰ লগত আলোচনা কৰিম। আগৰ ভিডিওখিনি কোনোবাই যদি চোৱা নাই R1 R2 যদি চোৱা নাই তোমালোকে চোৱা মই একদম বিশ্বাসেৰে কৈছো যে সেইখিনি ভিডিও চোৱাৰ পিছত তোমালোকে বেলেগ একো ভিডিও নাচালেও তোমালোকে সম্পূৰ্ণ বুজি পাবা তে মনোযোগেৰে সেইখিনি ভিডিও চোৱা আৰু আজি যোনখিনি প্ৰশ্ন আছে বহুত গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ পৰা প্ৰশ্ন তোমালোকক খুদেই মানে ঠিক আছে তে বলা আজি ভিডিওটো আৰম্ভ কৰো অনুশীলনী R3 ৰ তোমালোকক 1 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘন নহয় তোমালোকে লগতে বুকখন লৈ পেলাইও বহিবা ঠিক আছে মই প্ৰশ্নখিনি গোটেইখিনি লিখি নাথাকো আৰু টাইম ওয়েষ্ট হয় তে তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘন হয় সৰি পূৰ্ণঘন নহয় হা এতিয়া আমাৰ জোৱা জন্তু R2 আছিলে হেতু আছিলে বৰ্গ আৰু বৰ্গমূল এটো আছে ঘন আৰু ঘনমূল আমি পূৰ্ণঘন হবলৈ আমি বৰ্গ সংখ্যাত আমি কি কৰিছিলো যে তাৰ উৎপাদকখিনি যদি ভাঙি দিও তেতিয়া হলে আমি কি পাও জোড়া পাতা পাব লাগিব তেতিয়াহে হেতু পূৰ্ণ বৰ্গ হ'ব পূৰ্ণ ঘন হবলৈ সেই যিটো সংখ্যা দিব তোমাক সেই সংখ্যাটো তুমি যেতে উৎপাদকত ভাঙিবা উৎপাদকবোৰ তিনিটা জোড়া পাতিব লাগিব মানে হয়নে মানে ধৰি লোৱা মই পাইছো কি বলে কি পালো 8ক যদি তুমি ভাঙি দিয়া 2 পূৰণ 2 দেখা পাইছে না তিনিটা একেলগে আছে সেই কাৰণে 8 টো এটা পূৰ্ণ ঘন তিনিটা জোড়া পাতিছে যে যদি ইয়াতে যদি 3 থাকিলে হয় তেতিয়া হলে 3 পূৰণ 3 থাকিব লাগিব তেতিয়াহে এই সংখ্যাটো পূৰ্ণ ঘন হ'ব বৰ্গত আমি কি কৈছিলে দুটা জোড়া পাতিছিলো হয় না নাই হেতু পূৰ্ণ বৰ্গ আমি পূৰ্ণ ঘন ওলাবলৈ ঘন কিন্তু দেই পূৰ্ণ ঘন ওলাবলৈ আমি কি কৰিব লাগিব তিনিটা জোড়া পাতিব লাগিব ঠিক আছে সো একদম সিম্পল আছে ভালকে মনোযোগেৰে চাই যোৱা 1 নম্বৰটো কি দিছে 3757 ক মই উৎপাদকত প্ৰথমত ভাঙিম সো 3757 ক আমাৰ প্ৰথম উৎপাদকত ভাঙিব লাগিব উৎপাদকত ভাঙিলে সোৱা চতি হৰণ পদ্ধতিৰে মই উৎপাদকত ভাঙিম এতিয়া 3757 আমাক আমি চাব লাগিব প্ৰথম দুইৰে বিভাজ্যতা হয় নে নাই দুইৰে বিভাজ্য হয় নে নাই আমি চাম দুইৰে বিভাজ্য নহব কাৰণ অযুগ্ম সংখ্যা তাৰ পিছত আমি চাম 3ৰেও না যাব 5ৰেও না যাব হয়নে 7ৰেও না যাব একেবাৰে গৈ 13ৰে যাব কথাটো বুজি পাইছা 13ৰে কেইবাৰ যাব 289 বাৰ যাব তোমালোকে কৰি চাবা লাগিলে 13 আৰু 289 পূৰণ কৰি চাবা এটো পাবা ঠিক আছে নেক্সট 289 ক কিহেৰে যাব বেলেগ একো সংখ্যাৰে না যায় 17ৰে যাব 17 গুণ 289 তেতিয়া হলে এতেকে 3757 সমান আমি বাহিৰৰ সংখ্যাবোৰ যোনবিলাক পাইছো হিবোৰ পূৰণ আকাৰত লিখি দিম সো 13 পূৰণ 17 পূৰণ 17 এতিয়া দেখা পাইছা যে 17ই দুটা ঘৰ জোড়া পাতিছে কিন্তু আমি পূৰ্ণ ঘন হবলৈ আমি তিনিটা জোড়া পাতিব লাগিব মানে আমি কব পাৰিম যে যেহেতু ইয়াতে তিনিটা জোড়া পাতা নাই হয় না সো লিখি দিম এতেকে 3757 টু পূৰ্ণ ঘন নহয় বুজি পাইছা একদম ইজি তিনিটা জোড়া পাতিব লাগিব তেতিয়াহে আমাৰ কি হৈ যাব হেতু পূৰ্ণ ঘন হ'ব 2 নম্বৰটো চোৱা 1 নম্বৰটো হৈ গল আমাৰ 2 নম্বৰটো মই ভাঙিব লাগিব 3375 ঠিক আছে মই ইয়াক প্ৰথম 2ৰে হৰণ যাবনে নাই চাম 2ৰে তো না যায় 3ৰে যাবনে 3 আমাৰ 6 হৈ আছে 6 7 আমাৰ কিমান হৈ যাব 6 13 13 পাছে 18 হয় 3ৰে যাব সো 3ৰে যদি হৰণ কৰো 3 গুণ 3 আকৌ 3 গুণ 3 7 আছে 3 দুগুণে 6 1 টো ইয়াক দি দিয়া 15 হৈ যাব হয় নে সো 3 5 গুণ 15 এতিয়া 3ৰে যাব নেকি চোৱাচোন 1 1 2 2 2 4 4 পাছে 9 সো আকৌ যাব 3ৰে 11 আছে 3 গুণ 9 দিলু 2 টো ইয়াক দি দিয়া 22 হৈ যাব 3 7 গুণ 21 22 হে আছিল 3 7 গুণ 21 আছে 1 টো ইয়াক দি দিয়া 3 5 গুণ 15 পাই যাবা বুজি পালা নেক্সট আকৌ যাবনে 3ৰে অবিয়াসলি যাব 3 গুণ 3 আৰু 75 আছে
তেতিয়াহ'লে কিমান হ'ব 25 বাৰ যাবগৈ 25 3 গুণ 75 হয় নে নাই নেক্সট 3 ৰে যাবনে 3 ৰে নাযায় দেই সো 5 ৰে যাব 5 25 গুণ 125 আকৌ 5 ৰে যাব 5 5 গুণ 25 ঠিক আছে তেতিয়াহ'লে এতেকে আমি কি লিখি দিম এইটো বেলেগ অংক দেই এইটো বেলেগ অংক এইটো বেলেগ সো 3375 সমান সমান কি পাইছো 3 টা পাইছো আৰু 5 3টা পালো হয় নে নাই এতিয়া সো ইয়াতে 3টা জোড়া পাতিছে হয় নে নাই 3টা 3ও আমাৰ 3টা আছে আৰু 5ও 3টা আছে তেতিয়াহ'লে আমি লিখি দিম যে এতেকে 3375 টো পূৰ্ণ ঘন হয় ঠিক আছে কোন কেটা নহয় বুলি কৈছে সো এক নম্বৰটো আমাৰ নহয় তোমালোকে বাকি দুটা 3 নম্বৰ আৰু 4 নম্বৰটো তোমালোকে কৰিবা 2 নম্বৰটো আমাৰ পূৰ্ণ ঘন হয় বুজি পাইছা এতিয়া 2 নম্বৰ অংকখিনি চোৱা 2 নম্বৰখিনিও বহুত দৰকাৰী দেই নেক্সট 2 নম্বৰ কোৱেশ্চনখিনি চোৱা তলৰ সংখ্যা কেটাৰ ঘনফল নিৰ্ণয় কৰিব দিছে একদম ইজি ঘনফল ওলাব দিছে দেই মানে 19 টো দি দিছে ইয়াৰ ঘনফল সুধিছে হয়নে সো এতেকে ঘনফল মানে কি 19 ৰ ঘনফল যেনেকৈ বৰ্গ সংখ্যাত কি কৰো যদি মই তোমালকক কও যে 10 ৰ তুমি বৰ্গ সংখ্যা কোৱা তে 10 ক তুমি দুবাৰ পূৰণ কৰিবা বৰ্গ মানে কি দুবাৰ আৰু ঘন মানে কি তিনিবাৰ হি তেনেকা মনত ৰাখিবা তোমালকে সো 19 ৰ ঘনফল 19 ৰ ঘনফল হয়নে নাই সো আমি কি কৰিব লাগিব ঘনফল যেহেতু তুমি 19 তিনিবাৰ পূৰণ কৰি দিবা বুজি পাইছা 19 ক তুমি তিনিবাৰ পূৰণ কৰি দিবা দেই এতিয়া 19 ক যদি তুমি তিনিবাৰ পূৰণ কৰি দিয়া 6859 পাবা আনসাৰ পূৰণটো পাৰিবা তোমালোকে কৰিবলৈ ঠিক আছে 19 ক মানে মই কিউব কৰিলে 6859 পাই যাম ঠিক আছে 21 টো চোৱা 21 ৰ ঘনফল সুধিছে একদম ইজি অংক নহয় জানো এখিনি এতেকে 21 ৰ ঘনফল সুধিছে মানে 21 মই কি কৰিব লাগিব 21 মই তিনিবাৰ পূৰণ কৰিব লাগিব কথাটো বুজি পাইছা সো 21 ক যদি মই তিনিবাৰ যদি পূৰণ কৰো তেতিয়ালে হৈ যাব 9261 কথাটো বুজি পাইছা সো হেতুৱে তুমি 21 তিনিবাৰ পূৰণ কৰিবাছো এটো লাইনে নেছাবা ঠিক আছে বাকি তোমালোকৰ 3 নম্বৰ 23 টো 23 কো তুমি তিনিবাৰ পূৰণ কৰিবা ঘনফল পাই যাবা আৰু 4 নম্বৰ 27 টো 27 টো তুমি তিনিবাৰ পূৰণ কৰিবা ঘনফল পাই যাবা ঠিক আছে এতিয়া আমি 3 নম্বৰ তুলে আগবাঢ়িছো চোৱা 3 নম্বৰ খিনি কি দিছে চোৱা তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব মানে এটো দিছে ইয়াক যদি তুমি ঘনফললৈ যেতিয়া পৰিৱৰ্তন কৰিবা কিবা এটা সংখ্যা পাবা সেই সংখ্যাটোৰ এককৰ স্থানত কি হ'ব হেতু দিছে একদম সিম্পল তুমি কি কৰিবা ইয়াৰ এককৰ স্থানত কি আছে 4 তে হেতুৱে তুমি কি কৰিবা এতেকে 14 যেতিয়া ঘনফল হয়নে 14 ৰ ঘনফলৰ এককৰ স্থানৰ অংকটো হ'ব তুমি কেনেকৈ কৰিবা ইয়াৰ এককৰ স্থানত কি আছে 4 সেই এককৰ স্থানৰ 4 কে তুমি ঘনফল যেহেতু কৰিবা তাক তুমি তিনিবাৰ পূৰণ কৰিবা মানে 4 পূৰণ 4 সো কিমান হৈ যাব 4 4 গুণ 16 আৰু 16 4 গুণ হৈ যাব আমাৰ 64 এতেকে a2 থাকিব এতেকে 4 থাকিব বুজি পাইছানে এই 4 এ থাকিব লাষ্টত কি আছে এককৰ ঘৰত 4 ঠিক তেনেদৰে এটো কৰিবা 18 ৰ ঘনফলৰ এককৰ স্থানৰ অংকটো হ'ব আখৰটো ধুনিয়া নে কবাচোন তোমালোকে ঠিক আছে মই বেয়া জানো তোমালোকৰ আখৰ বহুত ধুনিয়া সো অকনমান এডজাস্ট কৰিবা আখৰটো লৈ পেলাই হা এককৰ স্থানৰ অংকটো হ'ব অংকটো কি হ'ব বাৰু সেম ইয়াৰ এককৰ স্থানৰ অংকটো কি 8 সো 8 ক তুমি তিনিবাৰ পূৰণ কৰি দিবা বুজি পাইছানে এতিয়া ঘনফলৰ বাবে আমি তিনিবাৰ পূৰণ কৰিছো যদি বৰ্গৰ যদি কলে হয় আমি দুবাৰ পূৰণ কৰিলো এককৰ স্থানৰ অংকটো দুবাৰ পূৰণ কৰিলো এটি কিমান হয় বাৰু 8 8 গুণ আমাৰ 64 8 গুণ কিমান হয় বাৰু 64 8 গুণ আমাৰ কিমান হৈ যাব 8 4 গুণ কিমান 32 চলি আছে আজিকালি 3 8 6 গুণ 48 আৰু 3 এ হৈ যাব কিমান 51 512 মানে এককৰ স্থানত কি দেখিব 2 এতেকে
2 থাকিব বুজি পাইছানে সো এটো ধুনিয়াকে এটো কৰি দিলো বুজি পাইছা নেক্সট তোমালোকে বাকি আৰু দুটা আছে হয়নে সেই দুটা কৰিবা 3 নম্বৰটো কৰিবা 3 নম্বৰটো কিমান দিছে 13 দিছে হেতু কৰিবা তাৰ পিছত 4 নম্বৰটো কৰিবা 27 দিছে হেতু কৰিবা তোমালোকে ঠিক আছে মই দুটাকে কৰিছো তোমালোকে নিজেও যাতে কৰিব পোৱা হেতু কাৰণে মই দুটা কৰাইছো বাকি এটা তোমালোকে কৰিবা নিজে ঠিক আছে এটা বাকি 3 নম্বৰ খিনি কৰাই দিলো মই 4 নম্বৰ খিনি চোৱা 4 নম্বৰ খিনি বহুত বেছিকে ইম্পৰ্টেন্ট দেই তোমালোকে যদি r2 যদি চোৱা নাই r2 তো তাতে বৰ্গৰ হিচাপত এনেকুৱা কোৱেশ্চন দিছিলে এতিয়া r3 তোমালোকৰ ঘনৰ হিচাপত এনেকুৱা কোৱেশ্চন দিছে খুব দৰকাৰী এইকিটা প্ৰশ্ন দেই চোৱা কি কৈছে তলৰ সংখ্যাবোৰ মানে এইকিটা সংখ্যাৰ কথা কৈছে তলৰ সংখ্যাবোৰ পূৰ্ণঘন হবলৈ মানে এইকিটা পূৰ্ণঘন হবলৈ বুলি কৈছে তেতিয়াহলে পূৰ্ণঘন এইকিটা নহয় মানে দেই পূৰ্ণঘন হবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব বহুত বেছিকে ইম্পৰ্টেন্ট ঠিক আছে সো মই প্ৰথম ইয়াক কি কৰিম উৎপাদকত ভাগ কৰি দিম সো 5 3 2 4 যেহেতু লাষ্টত কি আছে 4 আছে যুগ্ম সংখ্যা তেতিয়া হলে এটুক 2 এৰে হৰণ যাব হয়নে নাই সো 2 এৰে যদি হৰণ কৰো ইয়াতে 5 আছে 2 2 4 ইয়াতে আমাৰ 4 হে দিছিলো একটো ইয়াক দি দিয়া 13 হল 2 6 গুণ 12 ইয়াক 2 ইয়াতে 13 আছিল নহয় জানো 2 6 গুণ মই 12 দিছো একটো ইয়াক দি দিয়া 12 2 6 গুণ আকৌ 12 ইয়াতে 4 আছে 2 2 গুণ 4 আকৌ 2 এৰে যাব হয়নে সো 2 এৰে দিলে 26 আছে 2 13 গুণ 26 6 আছে 2 3 গুণ 6 আকৌ 2 আছে 2 1 গুণ 2 এতিয়া কি হেৰে যাব বাৰু এতিয়া 11 ৰে যাব হয়নে সো 11 ৰে যদি দিও 11 1 গুণ 11 হয়নে না 11 1 গুণ 11 দিছো 13 আছিল 2 টো ইয়াক দি দিয়া কিমান হল 23 11 2 গুণ 22 23 আছিল একটো ইয়াক দি দিয়া আকৌ 11 1 গুণ 11 121 আছে মানে কি হেৰে যাব 11 11 গুণ 121 মানে আমি কি পালো সোয়া এতেকে 5324 5324 সমান সমান 2 পালো দুটা আৰু 11 পালো তিনিটা হয়নে এতিয়া সোয়া এতেকে 2 হৈ গল স্কয়াৰ কিন্তু 11 হৈ গল কিউব মানে সোয়া ঘন পূৰ্ণ ঘন হবলৈ সোয়া তিনিটা থাকিব লাগিব এতিয়া সোয়াচোন 3টা 11 আছে কিন্তু 2 দুটাহে আছে মানে আৰু এটা 2 লাগিব আৰু এটা 2 পূৰণ কৰিলে এই সংখ্যাটো পূৰ্ণ ঘন হ'ব তে হেইটোই লিখি দিম এতেকে 5324 ৰ লগত 24 ৰ লগত 2 এটা পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব বুজি পাইছা 2 দুটা আছে না আৰু এটা লাগিব মোক সো সেই এটাটো 2 এটা তুমি পূৰণ কৰি দিয়া হেইটোৱে আমাৰ পূৰ্ণ ঘন তেতিয়াহে হ'ব ঠিক আছে বুজি পাইছা এটো বুজি পাইছা ধুনিয়াকে এটো চোৱা এটো সেম তুমি প্ৰথমত উৎপাদকত ভাঙি দিয়া 3087 এতিয়া 2 এৰে তো obviously এটো না যাব হয়নে নাই অযুগ্ম সংখ্যা 3 ৰে চাম আমি যোগ কৰি দিয়া অংককিটা যোগ কৰে 3 0 গুণ 3 গুণ নহয় আৰু দেই 3 0 যোগ কৰিলে 3 3 8 কিমান হৈ যাব 11 11 হাতে কিমান 18 হয়নে নাই তেতিয়ালে 18ক যদি 3 ৰে যদি হৰণ যায় এই গুটি সংখ্যাটোকে 3 ৰে হৰণ যাব সো 3 ৰে যদি হৰণ কৰো 3 10 গুণ 30 8 আছে 3 2 গুণে 6 ঠিক আছে 2 টো এপিনে দিয়ে 27 3 9 গুণ 27 আকৌ 3 ৰে যাবনে এপিনে আছে 1 0 কিমান 1 হৈ যাব যোগ কৰি দিয়া অংকবোৰ যোগ কৰা 1 0 1 2 3 হৈ যাব আৰু 3 এ আৰু 9 এ কিমান হৈ যাব এইকিটা গুটেকিটা যোগ কৰাচোন কিমান হ'ব যোগ কৰিলে 12 হ'ব সো যেহেতু 12ক যদি 3 ৰে হৰণ গৈছে এই গুটি অংকটোকে 3 ৰে যাব সো 3 ৰে কৰিলে এটো 10 আছে 3 গুণ 9 এক ইয়াক দি দিয়া 12 হৈ গল 3 4 গুণ 12 আকৌ 3 3 গুণ 9 হয়নে নাই আকৌ এতে কি হেৰে যাব 3 ৰে যাবনে 3 ৰে না যায় এতিয়া দেই 7 ৰে যাব চাবা 7 ৰে যদি দিয়া 7 4 গুণ 28 দিলা ঠিক আছে 7 4 গুণ কি দিলা 28 থাকি গল 6 6 টো এপিনে দিয়া 63 7 7 গুণ 7 9 গুণ 7 9 গুণ 63 তেতিয়া হলে আকৌ 7 ৰে যাব 7 7 গুণ 49 তে পাই গলো কি এতেকে 3087 সমান সমান 3 পালো দুটা আৰু 7 পালো তিনটা তে কি গম পালা
যে 7 তিনিটা জোৰা পাতিছে কিন্তু 3 তিনিটা জোৰা পাতা নাই তেতিয়াহলে 3 আৰু এটা পূৰণ কৰিব লাগিব তে লিখি দিম এতেকে 3087 ৰ লগত 3 এটা পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব বুজি পাইছা একদম সিম্পল আছিল সিম্পল একদম ঠিক আছে নেক্সট তোমালোকে বাকি আৰু দুটা যে বাকি আছে হেকিটা তোমালোকে নিজে কৰিবা নেক্সট 5 নম্বৰ অংকটো চোৱা বহুত বেছিক ইম্পৰ্টেন্ট হেতু 5 নম্বৰ কোৱেশ্চন খিনি চোৱা হেকিনিও খুব ইম্পৰ্টেন্ট যদি 4 নম্বৰটো যদি বুজি পাইছা 5 নম্বৰটো অবিয়াসলি তুমি বুজি পাবা 5 নম্বৰটো চোৱা এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব আগত আমাক কি সৰু সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব বুলি কৈছিলে এতিয়া কি সৰু সংখ্যাৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব ঠিক আছে ভেৰি ইজি একদম সেম আগৰ নিচিনা তুমি উৎপাদকত ভাঙি দিয়া 10368 দুইৰে যদি হৰণ কৰি দিও এপিনে 10 আছে কিমান হৈ যাব 2 5 গুণ 10 এপিনে 3 আছে 2 1 গুণ 2 দিছো একটো এপিনে দি দিয়া 16 2 8 গুণ 16 এপিনে 8 আছে 2 4 গুণ 8 আকৌ দুইৰে দিয়া 51 আছে 2 25 গুণ 50 দি দিলু একটো এপিনে দি দিয়া 18 2 9 গুণ 18 2 2 গুণে 4 আকৌ দুইৰে দিম 25 আছে 2 12 গুণ 24 একটো এপিনে দিয়া 19 2 9 গুণ 18 একটো এপিনে দি দিয়া 12 2 6 গুণ 12 আকৌ দুইৰে যাব 2 6 গুণ 12 তাৰ পিছত এপিনে 9 আছে 2 4 গুণ 8 একটো এপিনে দি দিয়া 16 2 8 গুণ 16 আকৌ দুইৰে দিম 2 3 গুণ 6 2 2 গুণে 4 2 4 গুণ 8 আকৌ দুইৰে দিয়া বা বহুত দীঘল দেখুন 2 16 গুণ 32 2 2 গুণে 4 আকৌ দুইৰে দিয়া 2 8 গুণ 16 2 1 গুণ 2 ঠিক আছে তাৰ পিছত 3 ৰে যাব আৰু হা 3 2 গুণে 6 একটো এপিনে দি দিয়া কিমান হল 21 তে 3 7 গুণ 21 আকৌ দি দিয়া 3 9 গুণ 27 আকৌ 3 3 গুণ 9 হয় নে নাই ঠিক আছে বুজি পাইছা আমি কি পাইছো এতেকে 10368 সমান সমান 2 কেটা পাইছো বাৰু 1 2 3 4 5 6 7 1 2 3 4 5 6 7 3 কেটা আছে চোৱা 3 4 টা আছে 1 2 3 4 বুজি পাইছা সো এতিয়া চোৱা জোৰা পাতিছে কোনটোৱে 2 a2 2 2 কিউব হৈ আছে a2 2 কিউব হৈ আছে a3 3 কিউব হৈ আছে a2 2 আৰু a2 3 আমাৰ কি হৈ আছে আমাৰ জোৰা পাতা নাই মানে তিনটা জোৰা পাতা নাই এতিয়া তুমি নিজেই ভাবিছোৱা আমাৰ পূৰ্ণ ঘন হবলৈ আমি তিনটা জোৰা পাতা হ'ব লাগে এতিয়া এই তিনটা জোৰা পাতা হোৱা নাই কাৰণে আমি কি কৰিম কি সৰু সংখ্যাৰে হৰণ কৰিলে বুদ্ধি দিছে আমি কি কৰিম যে 2 আৰু 3 যদি পূৰণ কৰি দিয়া 2 3 গুণ 6 মানে 6 ৰে যদি হৰণ কৰি দিও এটো যদি 6 ৰে যদি হৰণ কৰা 6 6 এটো ক্যান্সেল যাবগৈ নহয় জানো তে তেতিয়া হৰণ কৰিলে কি যাব এই সংখ্যাটো পূৰ্ণ ঘন হৈ যাব তেতিয়া বুজি পাইছা সো হেতুৱে লিখিম যে এতেকে 10368 ক 2 into 3 equal to 6 ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব বুজি পাইছা একদম সিম্পল যোনটো মানে জোৰা না পাতিব হেতুৰে তুমি হৰণ কৰি দিবা ঠিক আছে ইয়াতে বাৰু দুটা ওলাইছিলে তে হেই দুটা তুমি পূৰণ কৰিবলা ডাইৰেক্ট টোটালটো পূৰণ কৰি দিবা মানে হৰণ কৰি দিবা কথাটো বুজি পাইছা নেক্সট এইটো চাও এটোটো বহুত ইজি হয় হয়নে নাই সো এখিনি মুছি প্লাই এটো কৰি দিছো চোৱা সো 2 নম্বৰটো 2187 আছে ইয়াকো ভাঙি দিব লাগিব 2187 হয়নে সো এটো কিহেৰে যাব বাৰু 3 ৰে যাবনে 2 1 3 3 হাতে 10 10 হাতে 18 যাব 3 ৰে 3 7 গুণ 21 ইয়াতে 8 আছে 3 2 গুণে 6 দুইটো এপিনে দি দিয়া 3 9 গুণ 27 হৈছে এতিয়া যাবনে 3 ৰে হাতে 2 9 9 9 18 যাব 3 ৰে যাব 3 2 গুণ 6 একটো এপিনে 12 3 4 গুণ 12 3 3 গুণ 9 হয় না নাই এতিয়া আকৌ 3 ৰে যাব 3 8 গুণ 24 3 গুণ 3 আকৌ যাব 3 27 গুণ 81
3 ৰে যাব 3 9 গুণ 27 আকৌ 3 3 গুণ 9 সো এতেকে 2187 সমান সমান 3 কেটা 1 2 3 4 5 6 7 1 2 3 4 5 6 7 হয়নে তো জোড়া পাতিছে কি কি 3 a2 কিউব পাতিছে a2 এ কিউব পাতিছে কিন্তু a2 এ পাতা নাই সো ডাইরেক্ট লিখি দিম যে 3 ৰে হৰণ কৰিলে পূৰ্ণঘন হ'ব কাৰণ ই জোড়া পাতা নাই 3 ৰে হৰণ কৰিলে এই সংখ্যাটো পূৰ্ণঘন হৈ যাব হেতুৱে লিখি দিম সো মই এখিনি লিখিছো হা তোমালোকে তলতে লিখিবা 2187 ক 3 ৰে হৰণ কৰিলে পূৰ্ণঘন হ'ব ঠিক আছে বুজি পাইছা সো ধুনিয়াকে তোমালোকে স্ক্রিনশট লৈ লবা হা এতিয়া তোমালোকক মই এইটো ভিডিওত এইখিনিলৈকে ৰাখিছো ঠিক আছে মোৰ অলপ কিছুমান কামো আছে ঠিক আছে নেক্সট কালি তোমালোকে নেক্সট যোনখিনি বাকি আছে হেখিনি তোমালোকে পাই যাবা ঠিক আছে আৰু যদি বুজি পাই আছা মোৰ যদি টিচিং যদি তোমালোকে যদি বুজি পাই আছা তেতিয়া হলে তোমালোকে ভিডিওখিনি লাইক কৰিবা ঠিক আছে আৰু চ্যানেলটো যদি নতুনকে চাই আছা তোমালোকে সাবস্ক্রাইব কৰিবলৈ একেবাৰে নাপাহৰিবা ঠিক আছে নতুন এটা ভিডিও দিয়াৰ প্ৰতিশ্ৰুতিৰে মই অলক দাস ধন্যবাদ